হেল্ল' গাইজ, আজি মই বেলেগ এটা পৰিৱেশত আছোঁ দেই। আজি আছোঁ একেবাৰে সংগীতৰ পৰিৱেশত, একেবাৰে সংগীতৰ মাজত আছোঁ মই আচলতে। আজি মই মোৰ লগৰ বন্ধু এজনৰ ঘৰলৈ আহিলোঁ, লগতে তাতে দুজনমান আমাৰ স্থানীয় উদীয়মান কণ্ঠশিল্পী আহিছে আৰু ময়ো তাতে উপস্থিত হৈছোঁহি। আজি মোৰ সৌভাগ্য, তেওঁলোকক লগ পাই আজি আচলতে খুবেই ভাল লাগিছে। মই নিজকে আচলতে খুব সৌভাগ্য বুলি ভাবিছোঁ। আচলতে ভাল লাগিছে। মোৰ পাছফালে দেখিছে আপোনালোকে সুন্দৰকৈ একজন কণ্ঠশিল্পী, তেওঁলোকে সুন্দৰকৈ আচলতে গীতবিলাক ৰিয়াজ কৰি আছে। আচলতে আড্ডা চলি আছে, কি ধৰণে সুন্দৰকৈ গীত এটা ওপৰত ৰাইজৰ মাজলৈ উলিয়াই দিব লাগিব তাৰ প্ৰস্তুতি সুন্দৰকৈ চলি আছে। আপোনালোকে সুন্দৰকৈ দেখিছে। কাষতে আমাৰ কণ্ঠশিল্পী অজিতহঁতৰ ঘৰত আছোঁ আমি এতিয়া। এইফালে আমাক চিনাকি এইফালে নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। আমাৰ এই অঞ্চলৰ কবিতা বহুত মনোৰঞ্জন তেখেত উপস্থিত আছে আৰু আমাৰ এইফালে স্থানীয় আমাৰ নতুনকৈ এখন উদীয়মান কণ্ঠশিল্পীৰ লগতে তেখেতৰ সৃষ্টিৰাজিও আছে। এইফালে আমাৰ মণি মাধৱ চেতিয়া, গোটেইকেইজনে মিলি আচলতে আজি গান এটা তেওঁলোকে কৰি আছে। মই হঠাতে উপস্থিত হ'লোহি। আচলতে মোৰে নিজৰ সৌভাগ্য বুলি ভাবিছোঁ। মই তেওঁলোকৰ লগত আজি পটককৈ মই তেওঁলোকৰ লগ পাইছোঁহি, আজি ভাল লাগিছে। চ' ইয়াৰ পিছত কি হয় কি নহয়, কেনেধৰণে আড্ডাটো চলে আপোনালোকক দেখাই যাম, চাই যাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে ফ'ল' কৰি দিছোঁ। ত' কি হয় কি নহয় বলক ভিডিঅ'টো। আমি সকলোৱে একেলগে কাম কৰোঁ আৰু ইহঁতি দুটা মোৰ মৰমৰ ভাইটি আৰু ভাই বন্ধুৰ দৰে থাকোঁ আৰু ইহঁতক লগত মই নুসুধাকৈ কিছু কাম নকৰোঁ মানে। ঠিকে ইহঁতি যিদিনাৰ পৰা সংগীতৰ মঞ্চখনলৈ আহিছে তেতিয়াৰ পৰা মই যিমান পাৰোঁ সহায় কৰোঁ, সিহঁতেও মোক সহায় কৰে আৰু আমি তিনিটাই বহিলে বহুত ভাল লাগে মানে। আমি পাতোঁ কেতিয়াবা, আমি সম্পৰ্কত আলোচনা কৰিলে অন্ততঃ আমাৰ আয়ুস বাঢ়ি যায় বুলি কওঁ মই। ভাল লাগে মানে ফিলটো বেলেগ পাই যাওঁ। ফিল বেলেগ হয়, সংগীতৰ ফিলেই বেলেগ আচলতে। সেইকাৰণে আজি আহিলোঁ। এই আমাৰ জেতুকা এলবামৰ গানটো অকণমান আমি হেৰি কৰিলোঁ। ইতিমধ্যে ষ্টুডিঅ'ত গানটো দিয়া হৈছে আৰু গতিকে গানটো খুব সোনকালে ৰাইজে পাব। ধন্যবাদ থাকিলে, আমিও আশা থাকিলে, আপোনালোক শুভেচ্ছা থাকিল। খুব ভাল লাগিছে। আৰু লগতে আমাৰ এজন কণ্ঠশিল্পী মণি মাধৱক লগ পাইছে নহয় জানো? ভাল ন মণি মাধৱ? ভাল ঠিকেই, ভাল মোৰ ভাল। ত' ভাল লাগিছে তোমাকো লগ পাই। আজি গানৰ প্ৰস্তুতি সুন্দৰকৈ চলি আছে নহয় জানো? আজি প্ৰস্তুতি মানে তেনেকুৱা নহয় আৰু প্ৰমোদ দাই এটা গান কৰিম বুলি কৈছে, জেতুকা এলবাম নামৰ এটা গীত, আৰু গীতটি আমি অলপ চেষ্টা কৰিছোঁ, কিমান পাৰোঁ কি দিব নোৱাৰোঁ। ৰাইজৰ আকোৱালি ল'ব। নিশ্চয় গীতটি ভালেই হৈছে, সুন্দৰ হৈছে। মই নিজে শুনি গম পাইছোঁ। বিহুৰ আগে আমি বহাগ বিহুৰ আগে আমি গানটো ৰিলিজ কৰিম। জেতুকাটো গম পাওঁৱেই, বহাগ বিহুত আমি জেতুকা ল'বই লাগিব আৰু জেতুকা ল'লেহে বিহু লাগে। সেয়েহে আমি জেতুকাৰ বুলি এলবামটো নাম দিছোঁ। সুন্দৰ। আৰু হয়তো জেতুকাৰ লগত সংগতি ৰাখি গীতটো আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে আশা কৰোঁ ৰাইজে গীতটো ভালেই পাব। নিশ্চয়কৈ ভাল পাব আৰু সুন্দৰ হৈছে গীতটো আচলতে। ইয়াত মই এতিয়া যিহেতু আপোনালোকে সুন্দৰকৈ এতিয়া ৰিহাৰ্চল বা ৰিয়াজ চলি আছে, খুব ভাল লাগিছে। গোটেই পৰিৱেশটোৱে আজি এক সংগীতময় পৰিৱেশ, চৌপাশে একেবাৰে মানে ৰজনজনাই আছে। এইফালে তোমাৰ মৰমে ভুলিয়া শুধু মই তোমাৰ পগলা মৰম আছে সঁচাই তুলৈ কলি যাম সম্বন্ধত ককাইদেউ হয় আচলতে। তো ককাইদেউ আজি সুন্দৰকৈ আহিলে। আমাৰ এইফালে অজিত ৰিয়াজ আছে। অজিত ৰিয়াজ এজনৰ ঘৰলৈকে আহিলোঁ আজি। এজনৰ ঘৰতে সুন্দৰকৈ আজি মানে এটা সংগীতৰ আড্ডা বুলি ক'ব লাগিব, এটা সংগীতৰ আড্ডা চলি আছে। মই ঘপককৈ আহি উপস্থিত হ'লোহি। চ' ভাল লাগিলে। তো কাষতে এইফালে আছে আমাৰ ককাইদেউ আছে। আপোনাৰ গীত এটা, আপোনাৰ জনপ্ৰিয় গীত যিটো শিৱসাগৰৰ শিৱদৌল যিটো আপুনি গান কৰিছিলে, সেই গানটো অকণমান গুণগুণাই দিলে আমাৰ ভাল লাগিব। গুণগুণাই দিলে। জয় সাগৰ
জয় দো তলাতল ঘর চোৱা যদি ও জান মোৰ জান শিৱসাগৰলৈ আহিবা শিৱসাগৰলৈ আহিবা তুমি অলপ গীতটো সকলোৱে শুনিছে আমি বৰ্তমান এটা নতুন গীত কৰি আছোঁ ঠিক আমি বহাগৰ প্ৰাকখনত জেতুকা এলবামৰ এটি গীত আমি মণিমাধৱ অজিত ৰিয়াজ আমি সকলোৱে লগ হৈ এটি গীত কৰি আছোঁ আৰু সম্পূৰ্ণ গীতটি আমি ষ্টুডিঅ'ত বৰ্তমান বাণীবন্ধন ৰূপত আছে গতিকে আমি অডিঅ' ভিডিঅ' মুক্তি দিম জেতুকা এলবামটো গীতটি শুনি আপোনালোকে নিশ্চয় ভাল পাব বুলি ভাবিছোঁ মোৰ অভিমান কিয় লাগে তোমালৈ দুচকুত কাজল মৰম লাগে সুন্দৰ ঠিক আছে একদম সুন্দৰ গান সুন্দৰ গীত একদম ৰাজে সুন্দৰকৈ আঁকোৱালি লওক গানটো একচুৱেলি কৰিছিলোঁ হয় জনপ্ৰিয় বুলি নহয় আচলতে ৰাইজে কিমান শুনিছে কিমান শুনা নাই তাই অকণমান কিছু ভাগ আপোনালোকৰ মাজত গুণগুণাই দিছোঁ হয় ভাল লাগিব নিশিকিলো ইংলিছ হিন্দী এই সৰুতে ডাঙৰ ধৰিলো বুজালে পতা তোৰ প্ৰেমতে পৰিলো আনলে চকু নিদিলো পঢ়া শুনা কণি দিলো প্ৰেমৰ জালতে পৰিলো প্ৰেমৰ জালতে পৰিলো তোৰ খেতি কৰি খুৱামে তোৰ দুবেলা দুমুঠি যদি আহ তই মোলৈ হাজি ঘৰে খনি অকণমান চেষ্টা কৰিছিলোঁ দেই সকলো ধন্যবাদ ভাল লাগিলে আপোনালোকে গানটো ইউটিউবত চাব কি বুলি আছে মণিমাধৱ বুলি আছে গীতটো আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাব খুব সুন্দৰ এটা গীত একেবাৰে চহা জীৱনৰ লগত সংগতি থকা এটা গীত খুব ভাল গীত শুনি আমাৰ খুব ভাল লাগে চ' তেখেতৰ মুখে আজি গুণগুণালে খুব ভাল লাগিলে আচলতে আপোনালোকে বহুত বহুত ধন্যবাদ থাকিল মণিমাধৱ থেংক ইউ অজিত ৰিয়াজ আপোনালোকে সকলোৱে চিনি পায়েই প্ৰায় তো এখেতে যথেষ্টকেইটা গান কৰিছে গানকেইটা কৈ দিয়া অকণমান গানকেইটা কাক কেনেকৈ কি ধৰণে দিছা গানকেইটা অকণমান কৈ দিয়া প্ৰায় গীত লিখা বুলি ক'বলৈ গ'লে এতিয়া 8টা 9টামান গীত মই প্ৰায় লিখিলোঁ ৰাইজে আপোনালোকে কিমান শুনিছে কিমান নাই নাজানো বাৰু তো ফাৰ্ষ্ট আৰম্ভণি প্ৰমোদাকে কৰিছিলোঁ তাৰপৰা দ্বিতীয়তে মণিমাধৱ 2 নম্বৰ তাৰপিছত আকাশ প্ৰীতমৰ খামচাং গীতটো মই লিখিছিলোঁ আকাশ প্ৰীতমৰ খামচাং গীতটো তুমি দিয়া মই দিয়া বুলি চব গাইজ আজি এটা নতুন হেৰি এটা পোহৰলৈ আহিছে আজি তথ্য এটা আৰু তাৰপিছতে এইটো তাৰপৰা আৰু বাগানীয়া গীতো কেইবাটা কৰিছোঁ প্ৰেমীৰ বাচিয়া তাৰপৰা ছজনী বুলি কৰিছিলোঁ 2টা কৰিছোঁ বাগানীয়া তাৰপিছতে কৰিছিলোঁ এইটো তই চালে মৰম বুলি গীতটা ৰিচেণ্ট ৰিলিজ পাইছে হ'ব মুক্তি দিয়া হ'ল সেই গীতটোকে অলপ মই গুণগুণাই দিছোঁ কিন্তু মেলোডি গীত বুলি ক'লে মই ভাল লাগে ভাল পাওঁ আচলতে প্ৰায় ৰাইজৰ মানে ভাল লগাৰ কাৰণে কিছুমান বিহু গীত কৰিবলৈ চেষ্টা কৰোঁ কিন্তু মই আচল মানুহজন হ'ল মেলোডি কৰি ভাল পাওঁ তাৰে গীতটো অলপ মই গুণগুণাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে ঠিক আছে গান গোৱা মানুহ নহয় প্ৰকৃত হয় বুলি ক'ব নাযাওঁ মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ তাকে মই অলপমান এটা কলিতা গুণগুণাই দিলে ভাল লাগিব আমাৰ দৰ্শকে ভাল পাব যদি কিবা ভুল হয় ক্ষমা কৰিব মই চেষ্টা কৰিছোঁ ঠিকে ঠিকে কিন্তু গীত গোৱা মানুহ নহয় বুলি কওঁ হ'লেও চেষ্টা কৰিম ঠিক আছে ঠিক আছে অকণমান গুণগুণাই দিলে ভাল লাগিব তোৰ মৰমতে উমলিম মই তোৰ দুবাহুতে জিৰণি লম তোৰ মৰমতে উমলিম মই তোৰ দুবাহুতে জিৰণি লম তই আঘোণ তই ফাগুন তই হেৱালি মন হৰতৰ তই চালেই মৰম তই চুলেই মৰম মৰমতে ভৰি পৰে মন তই চালেই মৰম তই চুলেই মৰম মৰমতে ভৰি
কৰে ভৰু মৰম নদীতে সাঁতুৰি আছো দিনে ৰাতিয়ে তয়ো ডুবনে সঁচাকৈয়ে মৰমৰ সোঁততে। ধন্যবাদ 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 থাকিলে ভবা নাছিলোঁ চ' প্ৰমোদা বাই বাই তই যাবলৈ ওলাইছে ন ঠিক আছে গুড নাইট আহক ব'লক ওলাই যাওঁ গোটেইকেইজনে সুন্দৰকৈ হেল্ল' গাইজ আজিলৈ ইমানতে সামৰিছোঁ প্ৰমোদাও যাবলৈ ওলাইছে পিঁয়াজৰ এইফালে মণি মাধৱ আহি আছে মণি মাধৱ সৰা মণি মাধৱ বাই বাই দেই বাই গুড নাইট গৈ থাকোঁ দেই বাই বাই